কাৰোবাক আটক কৰিছে মাছ নিখা হেণ্ডকাফ লগাই আটক কৰি আনে তাৰ পাছত ৰাতিপুৱা আপোনাৰ সেই সন্দেহযুক্ত বাংলাদেশী বিদেশী আপোনাৰ নাগৰিক হৈ যায় ভ্যালিডিটি কেৱল 12 ঘণ্টা নেকি আপোনালোকৰ বিদেশী অনা অসমীয়া ব্যৱসায়ীৰ সৈতে জাতীয় সংগঠনৰ যুদ্ধ এক সংঘাত হৈছিল শিৱসাগৰত তেতিয়া কংগ্ৰেছৰ কেইবাগৰাকীও নেতা বা তেতিয়া কৃষক মুক্তি মৰ্চা হওক বা ৰাইজৰ দল হওক তেওঁলোকৰ সৈতে সংগ দিছিলে কিন্তু যেতিয়া ধিঙৰ এক মিনিট যেতিয়া ধিঙৰ ঘটনাটো হ'ল এক যে এতিয়া বিদেশীয়ে যদি অসমত আগ্ৰাসন চলাইছে আগ্ৰাসনটো চলাইছে আমি সকলোৱে দেখিছো বিভিন্ন জায়গাত গতিকে বিদেশী বিতৰণৰ কামটো কাৰ চৰকাৰ নহয় জানো নিশ্চয় এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে 16 মে 2014 তে আসলে বিদেশীয়ে তালি টুকলা ল'ব লাগিছিল যিবিলাক সন্দেহযুক্ত বাংলাদেশী অসমত সংস্থাপিত হৈ আছে সেইবিলাকটো আজিৰ দিনটোলৈকে আসলে থাকিব নালাগিছিল আজি 2025 চন 4 জুন তাৰিখ আজিৰ দিনটোলৈকে কিয় আসলে বিদেশীয়ে অসমত দবদপাই আছে সেইটো কাৰ আসলে বিফলতা এটা ডেফিনেটলি বিজেপি চৰকাৰৰ বিফলতা আৰু আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিব যে বিজেপি চৰকাৰে আসলে এই যি বিদেশী বহিৰাগত সন্দেহযুক্ত নাগৰিকৰ যেটো সমস্যা সেই সমস্যাটো দীৰ্ঘদিন অসমত আসলে চলি থকাটো বিচাৰে তেওঁলোকে সদায় সন্দেহযুক্ত বাংলাদেশীক লৈ ৰাজনীতিটো কৰি থাকিব ইলেকশন আহিব বাংলাদেশীক গালি পাৰিব গালি পৰাটোতো চৰকাৰখন ৰুলিং পাৰ্টিৰ কাম হ'ব নোৱাৰে বিদেশী বিতৰণৰ কামটো কোনে কৰিব এতিয়া চৰকাৰখনে নকৰিব নেকি আপোনালোকে জানে যে এনআৰসি আমি কৰিছিলো অসমৰ জাতীয় সহমতত এনআৰসি আপোনাৰ আপডেট কৰা হৈছিল সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে এনআৰসিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্তকৰণ হ'ব সেই বিষয়বিলাক আছিল কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে এনআৰসি এতিয়া কিন্তু ডাস্টবিনত পেলাই থোৱা হৈছে এনআৰসিৰ কামকাজ পুনৰ ভেৰিফিকেশনৰ কথা কৈছিল সেইবিলাক কাম হৈ নথিলে এতিয়া আপোনালোকে যেটো কাৰ্যসূচী দেখিবলৈ পাইছে এতিয়া বিদেশী খেদা আন্দোলন এটা আমি দেখিছো তাৰ পাছতে আপোনাৰ বিজেপি চৰকাৰেও এফালে দি আপোনাৰ বিভিন্ন সন্দেহযুক্ত নাগৰিক বুলি বিভিন্ন ঠাইৰ পৰা কাৰোবাক আটক কৰিছে মাছ নিখা হেণ্ডকাফ লগাই আটক কৰি আনে তাৰ পাছত ৰাতিপুৱা আপোনাৰ সেই সন্দেহযুক্ত বাংলাদেশী বিদেশী আপোনাৰ নাগৰিক হৈ যায় ভ্যালিডিটি কেৱল 12 ঘণ্টা নেকি আপোনালোকৰ বিদেশী বিজেপি চৰকাৰ সেই প্ৰশ্নটো উত্থাপন কৰিব খোজো যে আপোনালোকে নিশ্চয় জানে যে সংবাদ মাধ্যমত যি সকল লোক আছে আপোনালোকে সকলো বাতৰি সম্প্ৰচাৰ কৰি আছে যে বাংলাদেশী বুলি তেওঁলোকে সন্দেহ কৰিছে সন্দেহ কৰি আটক কৰিছে আটক কৰাৰ 12 ঘণ্টাৰ পাছত সেই সন্দেহযুক্ত আপোনাৰ বহিৰাগত বিদেশী আপোনাৰ নাগৰিক হৈ যায় গতিকে সেই কথাটোৰ পৰা এটা স্পষ্ট আমি অনুমান কৰিব পাৰো যে হসাহসিকে যদি বিদেশী বহিষ্কাৰৰ কাৰণে বিজেপি চৰকাৰে কিবা যদি কাম কৰিব খোজে তেনেহলে এনআৰসি খন আমাক লাগিব এনআৰসিৰ জৰিয়তেহে আসলতে কোন বিদেশী কোন স্বদেশী হেতু চিনাক্তকৰণ হ'ব আপোনালোকে জানে যে দীৰ্ঘদিনৰ পৰা সেই ভিত্তিবৰ্ষক লৈও এটা আপোনাৰ সংঘাত চলি আছিল সেই সম্পৰ্কে সুপ্ৰিম কোৰ্টত ইতিমধ্যে আপোনালোকে জানে সেই কথা সুপ্ৰিম কোৰ্টলৈ গোচৰ গৈছিল আৰু গোচৰৰ শুনানি হ'ল দীৰ্ঘ সময় শুনানিৰ পাছত জাজমেন্ট আহিলে আৰু সুপ্ৰিম কোৰ্টে এটা ডিক্লেৰেশ্যন দি দিলে যে আপোনাৰ 1971 25 মাৰ্চে হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ অসমৰ ক্ষেত্ৰত গতিকে এটা চৰকাৰে কোত অপেক্ষা কৰি আছে সেই কথাটো আমি বুজি নাপাওঁ সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দি দিয়াৰ পাছত যেনিবা অলপ দিনৰ আগলৈকে আপোনাৰ সেই যেটো আপোনাৰ ভিত্তিবৰ্ষক লৈ সুপ্ৰিম কোৰ্টত কেছ চলি আছিল গোচৰ চলি আছিল সেই কাৰণে যেনিবা সেই সময়ত তেওঁলোকে বিৰতিত আছিল এতিয়াটো আপোনাৰ সমাহ উকলি গৈছে সমাহ দিন পাৰ হৈ গৈছে এতিয়া এনআৰসি আপডেটৰ পাছত আপোনাৰ ভেৰিফিকেশনৰ কামবিলাক যে কৰিম বুলি কৈছিল সেইটো কামটো আমি দেখা নাই গতিকে আমাৰ কথাটো অতি স্পষ্ট যে অসমত বিদেশী আগ্ৰাসন কৰিছে খিলঞ্জিয়া মানুহৰ প্ৰতি ভাবুকি আহিছে গতিকে সেই ভাবুকিৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে দায়িত্ব কিন্তু চৰকাৰৰ বিজেপি চৰকাৰৰ সেই দায়িত্ব আছে গতিকে বিজেপি চৰকাৰখনে সেই দায়িত্ব পালন কৰা নাই তেওঁলোক বিফল হৈছে সেই কাৰণে আপোনালোকে নিশ্চয় দেখিছে এতিয়া আপোনালোকে আৰু এটা কথা আপোনালোকে চাব দেই এতিয়া বিভিন্ন জায়গাত আমি দেখিবলৈ পাওঁ যে সন্দেহযুক্ত বাংলাদেশী বুলি আপোনাৰ উচ্ছেদ কৰা হয় উচ্ছেদ কৰাৰ পাছত সেই সন্দেহযুক্ত বাংলাদেশী আকৌ হৈ যায় আপোনাৰ নাগৰিক মই এটা উদাহৰণ দি দিওঁ মোৰ ঘৰ আপোনালোকে জানে জোৰাবাটত আপোনাৰ তাত ডিমৰীয়া যি ট্ৰাইবেল বেল্ট সেই ট্ৰাইবেল বেল্টত অলপ দিনৰ আগত উচ্ছেদ হৈছিল তাতে আপোনাৰ সন্দেহযুক্ত মানুহে তাত বসবাস কৰিছে বুলি এটা বহুত ডাঙৰ উচ্ছেদ হৈছিল আৰু সেই মানুহবিলাকক এনেকুৱা ধৰণে প্ৰচাৰ কৰি দিয়া হৈছিল যে গোটেইবিলাক বাংলাদেশী ট্ৰাইবেল বেল্টত সোমাই গ'ল তাৰ পাছত আমি দেখিলো সেই অঞ্চলত হসাহসিকে মই নিজে জোৰাবাটত থাকি আচৰিত যে হসাহসিকে সেই মানুহবিলাক বিদেশী হয় নে নহয় মই ইমান দিন আছো মই কেলে গম নাপাওঁ মানে আপোনালোকে তাৰ পাছত নিশ্চয় দেখিছে মই অনুসন্ধান কৰি চালো সেই অঞ্চলত গলো দেখা পালো আপোনাৰ তাৰ যিবিলাক মানুহ সেই মানুহবিলাকৰ 1930 ৰ আপোনাৰ পত্তা আছে মিয়াদি পত্তা সেই কাৰণে এটা গোচৰ চলি আছে গতিকে কথাবিলাক এনেকুৱা খেলি মেলি মানে বিজেপি চৰকাৰে আসলতে
বিদেশী বিতৰণৰ কাৰণে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা কৰিব পৰা নাই নাটকহে কৰি থকা আমি দেখিছোঁ গতিকে নাটকৰ জৰিয়তে সমস্যা সমাধান নহয় চৰকাৰ এখনে যেতিয়া এটা কাম কৰিব তৎমুহূৰ্ততে সবখিনি সমাধান কৰিব গৈ এটা সমস্যা সৃষ্টি নকৰে ইয়াৰ কাৰণে এটা দীঘলীয়া ৰোডমেপ আছে আৰু ইয়াৰ পৰিণতি আপোনালোকে লাহে লাহে দেখা পাই আহিছে আজি চাওক নাই নাই আপোনাৰ ৰোডমেপ কি কথা কৈ থাকে আপোনালোকে পাৱাৰ নহয় কিমান দিন হ'ল আজি আকাশ ভাই মই আপোনালোকে 2014 চনৰ পৰা আজি 2025 চন হ'ল ইমান লাগে আজিৰ দিনটো লাগে আপোনালোকে যে এতিয়া ভয় ভাবো কি কথা যে কৈ আছে এতিয়া আপুনি বিদেশী বাংলাদেশৰ আপোনালোকৰ কিমান সময় লাগে কংগ্ৰেছ বেয়া কাৰণে বিজেপি গনা বিজেপিয়ে যি কৰিম বুলি কৈছিলে তাৰ আমাৰ ৰিজাল্ট লাগে আসলতে আপোনালোকৰ ভাষণ নালাগে এতিয়া মই ভাষণ আপোনালোকে যিবিলাক জাতীয় সংগঠনৰ নেতাৰ নিচিনা ভাষণ দি থাকে জাতীয় সংগঠনৰ নেতাৰ কাম বিজেপিয়ে কিয় কৰিব লাগে আপোনালোকৰ কামটো হৈছে আপোনাৰ আমি যিবিলাক উত্থাপন কৰিছো সেইবিলাক আপোনালোকে সমাধান কৰিব লাগে এতিয়া চাওক ভাতৃ আকাশে ইয়াৰ আগতে ঘটনাটো হৈছিলে যোৰহাটৰ তেওঁ কোৰ এনআৰসি লৈ গৈ কোৰ বাংলাদেশলৈ কিমান কথা কৈ দিলে কিন্তু আজি এক মিনিট এতিয়া আমাৰ ইয়াত থকা প্ৰতিনিধিয়ে কৈছে যে আজাদ চৌধুৰী নামৰ মানুহ হাজৰিকা চৌধুৰী এই মানুহৰ সন্দেহযুক্ত বুলি কৈছে না সন্দেহযুক্ত যদি হয় এনআৰসি কথা কেলে নাহিব বাৰু না ধৰিব এনআৰসি লৈ আহিলে এনআৰসিৰ প্ৰথমতে যেতিয়া প্ৰথমটো খণ্ডত প্ৰথম চৰকাৰে তৃতীয় সব হৈ গ'ল নাই তাৰ পাছৰ কি কৰিছিল যেতিয়া বাংলাদেশীৰ নাম বাদ পৰিছিল দিল্লীত গৈ কোনে প্ৰতিবাদ কৰিছিল গতিকে মই প্ৰতিবাদ কৰিছিল আৰু আপোনালোকে 2014 আৰু অসমৰ ৰাইজে বৰপেটাত আৰম্ভ কৰিছিল তেতিয়া বৰপেটা ডিচি অফিচ বাংলাদেশে ভাঙি দিছিল তেতিয়া কংগ্ৰেছ আছিল চৰকাৰত তেওঁলোকে গতিকে আৰু সদিয়াৰ পৰা ধুবুৰীলৈকে সকলো এনেকে পাতি পাতি এনআৰসিত ফৰ্ম ফিল আপ এতিয়া এই বাংলাদেশীক বহুৱাৰ গুৰু দায়িত্ব লৈছে এতিয়া অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দল আৰু কংগ্ৰেছ দুইটা লগ লাগি উজনি অসমত এতিয়া বাংলাদেশী বাহাত পাতিব খুজিছে তেওঁলোকৰ এইটো লক্ষ্য পূৰ্বৰে পৰা আছিল এইটো আজি নহয় স্বাধীন ভাৰতৰ পিছত প্ৰথম লক্ষ্য আছিল উজনি অসম চাহ বাগানবিলাক এই চাহ বাগানত বনোৱা হিচাপে বাংলাদেশীক ৰখাৰ কাৰণে কংগ্ৰেছ আৰু অন্যান্য যিবিলাক বামপন্থী তেওঁলোকৰ এটা লক্ষ্য আছিল যে চাহ বাগানত বনোৱা হিচাপে যদি বাংলাদেশীক সোমাই দিব পৰা যায় তেনেহ'লে উজনি অসমত বৰপেটা ধুবুৰীৰ দৰে বৰপেটা আৰু ধুবুৰীৰ দৰে উজনি অসমতো বাংলাদেশীৰ বাহৰ হ'ব আৰু শুনক আজি যি উচ্ছেদৰ কাৰণে যি কেইটা ষ্টেপ হাতত লৈছে ইয়াত বিৰোধ কোনে কৰিছে কচুতলিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকৰ উচ্ছেদটো ভেকু ভাওনা এইয়া আপুনি এনে মুখত এটা শব্দ কৈ দিলে এসপ্তাহমানৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাপাহঁত তহঁতি ক'ৰ পৰা আহিছ এই দৰঙৰ পৰা আহিছ তই তালৈকে গুচি যা গোটেই চৰকাৰী তথ্যবিলাক নাজানাকে ইয়াত কথা ক'ব নালাগে মুখ্যমন্ত্ৰীয়ে কৈ দিলে দৰঙলৈ গুচি যা বুলি কৈ দিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কচুতলিত গৈ এতিয়া তহঁতক আপোনাৰ বেটেলিয়ানৰ দৰং তাতে সংস্থাপন কৰি নহবৰ কাৰণে ৰাইজৰ দল যদি কচুতলিৰ যিবিলাক আপোনালোকে আৰু গৰু খুটি কি হৈছে শৃংখল চলিহা ডাঙৰীয়াৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই ইতিমধ্যে এই আন্দোলনটোৰ সম্পৰ্কত আমাৰ ক'বলগীয়াখিনি কোৱাই হৈছে বেলেগ নতুনকৈ কিবা ক'ব লাগে বুলি মই জনা নাই আৰু আপোনালোকে যিটো কথা কৈছে এতিয়া যিটো দাদাই যিবিলাক অভিযোগ উত্থাপন কৰিছে যে তেওঁক কিয় প্ৰশ্ন কৰা হৈছে শাসনত এতিয়া বিজেপি চৰকাৰ আছে তেওঁলোকে কৈ আছিলে যে আপোনাৰ জাতি মাটি ভেটি সুৰক্ষিত বিজেপি চৰকাৰে কৰিব খিলঞ্জীয় মানুহৰ নেতৃত্ব অসমত প্ৰতিষ্ঠা কৰিব বিজেপিয়ে এতিয়া তেওঁলোকে জাতীয় সংগঠনৰ মানুহবিলাকৰ নিচিনা কথা ক'লে নহ'ব তেওঁলোকে আচলতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে তাৰ ৰূপায়ণহে কৰিব লাগে তেওঁলোকৰ কাম ৰূপায়ণ কৰাটোহে গতিকে তেওঁলোকে এতিয়া চিঞৰ বাখৰ কৰাটো নহয় এতিয়া কংগ্ৰেছে বাধা দিছে কংগ্ৰেছে বাধা দিলে তেওঁলোকে চৰকাৰে আচলতে কংগ্ৰেছে বাধা দিলে কংগ্ৰেছ চৰকাৰ আছে নে বিজেপি চৰকাৰ আছে কংগ্ৰেছে বাধা দিলে তেওঁলোকৰ কামবিলাক তেওঁলোকে নকৰিব নেকি আজি কংগ্ৰেছে কেতিয়া বাধা দিছে যে আপোনাৰ এনআৰসি কৰিব নালাগে বা আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনে কেতিয়া বাধা দিছিলে যে এনআৰসি আপডেটৰ জৰিয়তে আচলতে বিদেশী স্বদেশী চিনাক্তকৰণ হ'ব লাগে বিদেশী বিতৰণ হ'ব নালাগে বুলি কেতিয়াবা কৈছে নেকি জাতীয় সংগঠনে গতিকে সেইবিলাক কথা বতৰা কেতিয়াও কোৱা হোৱা নাই কিন্তু এতিয়া বিজেপিয়ে কেৱল আপোনাৰ এই বিদেশী স্বদেশী হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ সেইটো সদায় আচলতে উত্তাল কৰি ৰাখিব খোজে
সেইটোৱে দেখি আছো এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে বিজেপি শাসনলৈ অহাৰ পাছত য'ত য'ত সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰিছে গৰুখুটিত উচ্ছেদ কৰিছে আৰু সেই বাংলাদেশী বুলি প্ৰথমতে তেওঁলোকে পুৰা প্ৰচাৰ কৰে তাৰ পাছত সেই বাংলাদেশীকে সংস্থাপন কৰি দিলে আজি আপোনাৰ কচুতলিত আজি কেইদিনমান আগত মোৰ নিজৰ ঘৰ তাত দাদাই কথাটো মোক কিবা বেলেগ অভিযোগ এটা দিছে মোৰ নিজৰ ঘৰ মই নিজে তাত থাকোৱে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট কচুতলিৰ সংখ্যালঘু মানুহক আহি কৈছে যে তহঁতি এই মঙলদৈৰ পৰা আহিছিলি চিপাধাৰৰ পৰা আহিছিলি গতিকে তহঁতক তাতে সংস্থাপনৰ ব্যৱস্থা কৰি দিম বুলি কৈ দিলে তাৰ পাছত আপুনি বেলেগ কথা কৈলে মই একো তথ্য নাজানো বুলি কৈ দিলে আমাৰ ক'বলগীয়া থাকে গতিকে সেইকাৰণে কৈছো যে আমি বিজেপি চৰকাৰে যিবিলাক নাটক কৰি আছে বৰ্তমান সময়ত যে বিজেপি চৰকাৰৰ কোনো জাতীয় জনগোষ্ঠীয় সংগঠনে বিদেশী সমস্যাৰ সমাধান নকৰিব বুলি কোৱা নাই ৰাজনৈতিক দলবিলাকেও কোৱা নাই জাতীয় জনগোষ্ঠীয় সংগঠনেও কোৱা নাই আমি কৈছো যে 1971 চনৰ 25 মাৰ্চটোৱে হ'ব ভিত্তিবৰ্ষ আৰু সেই ভিত্তিবৰ্ষক লৈ এনআৰসি পুনৰ ভেৰিফিকেশ্যন কৰি যি আপোনাৰ এনআৰসিৰ আচলতে বিদেশী নাগৰিক চিনাক্ত হৈছিলে সেইবিলাকৰ বিতৰণৰ ব্যৱস্থাটো কৰিব লাগে বিজেপিয়ে ঠিক আছে গতিকে তেওঁলোকে এতিয়া ধৰ্মীয় ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতিবিলাক বাদ দিব লাগে সেই কথাটো কৈছো মানে এইবাৰ যিটো যোৰহাটৰ ঘটনা হৈছে ইয়াৰ আগতো এটা যোৰহাটত ঘটনা হৈছিলে অনা অসমীয়া ব্যৱসায়িক লৈ পেলাই তাৰ পিছত সমান্তৰালকৈ সেই সময়তো বিভিন্ন অৰাজনৈতিক সংগঠনে আন্দোলন কৰিছিলে এটা সময়ত যেনিবা তাৰ সমাধান সূত্ৰ ওলাল ঠিক সেই সময়তে ধিঙত এটা ঘটনা হৈছিলে ধিঙত স্কুলীয়া কলেজীয়া ছাত্ৰী দুগৰাকীক শাৰীৰিকভাৱে ধিঙত হৈছিলে শাৰীৰিক উৎপীড়ন কৰা হৈছিলে সেই সময়ত অপৰাধী এজন ধৰিব যাওঁতে পুলিচে তেওঁ পানীত পৰি পেলাই তেওঁ মৃত্যু হৈছিলে সেই সময়ত যেতিয়া অনা অসমীয়া ব্যৱসায়ীৰ সৈতে জাতীয় সংগঠনৰ যুদ্ধ এক সংঘাত হৈছিলে শিৱসাগৰত তেতিয়া কংগ্ৰেছৰ কেইবাগৰাকীও নেতা বা তেতিয়া কৃষক মুক্তি মৰ্চা হওক বা ৰাইজৰ দল হওক তেওঁলোকৰ সৈতে সংগ দিছিলে কিন্তু যেতিয়া ধিঙৰ যেতিয়া ধিঙৰ ঘটনাটো হ'ল মহিলা হৈ আপোনাৰ লাজ নালাগে কলেজীয়া ছাত্ৰী দুগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল তেতিয়া আপোনালোকে তেওঁলোকে অসমৰ শ্লোগানটোৱে দিব জানে যে মই আটাইকে ধন্যবাদ জনাইছো ৰঞ্জনা ধন্যবাদ থাকিল ৰূপা বাইদেউ ধন্যবাদ থাকিল প্ৰদীপ দা ধন্যবাদ থাকিল আকাশ ধন্যবাদ থাকিল আটাইকে ধন্যবাদ জনাইছো আজিৰ অনুষ্ঠানৰ পৰা মই মস্তিকা ইমানতে বিদায় লৈছো ধন্যবাদ